गसाइगावनि कसुगाव पाब्लिक गोजौ फरायसालियाव फरायसाफोरखौ इन्टेलिजेन्स टेस्ट लायो। DMITआ फोसावनाय दिनैनिफ्राय कक्राझाराव जागायजेनो। बिटिसि सरकारनि गाहाय प्रमद बर'नि दैदेननायाव सोलोंथाइ खान्थिखौ जौगाहोनो आरो इयुननि बिथांखिफोरखौ जौगाहोनो थाखाय गोबां बिथांखिफोर लादों। बेफोरनि गेजेराव DMIT फरायसाफोरनि थाखाय माल्टि इन्टेलिजेन्स टेस्ट, जेराव बे आनजादा बिटिसिनि गुबुन गुबुन जिल्लाफोराव फरायसाफोरनि थाखाय आबुं जाबाय। बेयो दिनैनिफ्राय कक्राझार जिल्लायाव जागायजेनगोन। दासिम DMITखौ 3,50,000 फरायसाफोरनि थाखाय लानाय जादों। फरायसाफोरनि थाखाय लानाय जादों। सोलोंथायारि जौगाथायनि थाखाय बिटिसि सरकारा लानाय राहाफोरनि बागै गोबां बिमा बिफाफोरा मिथिया। बेनिखायनो सरकारनि बिथांखिखौ जाफुंसार होनो थाखाय बिटिसि खुंथाया बे हाबाफारिखौ लादों। आनजादा आबुङै बेसेन नाङै। फरायसाफोरनि थाखाय DMITआ खुंनो थाखाय डक्टर रामानन्द सिंहनि दैदेननायाव मोनसे हानजाया दिनै कसुगाव पाब्लिक हाइ स्कुलाव खुंनाय जादों। बे आनजादा सासे फरायसाया मा खालामनांगौ आरो बबे आयदाया बेनि थाखाय आरजाथाव जागोन बेखौ थि खालामना सासे फरायसानि इयुनखौ रोखा खालामनायाव मदद होयो। বিটিসি প্রধান মাননীয় প্রবোধ বড়দেৱৰ নেতৃত্বত শিক্ষা জগতত এটা আমূল পৰিৱৰ্তন হ'ব ধৰিছে। আচলতে আমাৰ সময় অভাৱ, আমি গোটেই BTAD ঘূৰিলো। ঘূৰি প্ৰায় এতিয়ালৈ প্ৰায় 3.5 লাখ মান চেম্পুল কালেকশ্যন হৈছে ল'ৰা ছোৱালীত। এই DMIT টেষ্ট, তেওঁ যে শিক্ষা উন্নতিৰ কাৰণে যিবিলাক আঁচনি লৈছে সাধাৰণ মানুহ এইটো বুজি নাপাব। তো তেওঁ এজন শিক্ষিত মানুহটো বুজি পায়। গতিকে যি যি আঁচনি লৈছে তাৰ আঁচনিৰ ভিতৰত আমাৰ এই যে DMIT টেষ্ট, যিটো ডাৰ্মাট'গ্লিফিক্স মাল্টিপুল ইণ্টেলিজেন্স টেষ্ট, এই টেষ্টটো আমাৰ ল'ৰা ছোৱালী গোটেই ক্লাছ 5ৰ পৰা ক্লাছ 12লৈ গোটেই ল'ৰা ছোৱালীৰ আমাক দায়িত্ব দিছে DMIT টেষ্ট কৰাৰ কাৰণে। এই DMIT টেষ্টটো ভৱিষ্যত ল'ৰা ছোৱালী কি হ'ব? আমাৰ আমেৰিকা, লণ্ডনত যিটো ডেভেলপমেণ্ট কাণ্ট্ৰি চলি আছে, আমাৰ ইণ্ডিয়াতেও চলি আছে, কিন্তু চৰকাৰীভাৱে নাই, সব কমাৰ্চিয়েল আকাৰে চলিছে। আমাৰ BTADত মাননীয় প্ৰবোধ বড়দেৱে এইটো কৰিব দিছে বিনা পইচাত, কাৰণ আমাৰ ইয়াতে দুখীয়া ল'ৰা ছোৱালী বহুত। গতিকে কোনো জাতিভেদ নাই, চবৰে কমন টেষ্ট কৰিব দিছে। তো আমি ফাৰ্ষ্ট ফেজত আমি ওদালগুৰি ডিষ্ট্ৰিক্ট কৰিলোঁ, ইয়াৰ পিছত তামোলপুৰ, বাক্সা, চিৰাং, আমি কোকৰাঝাৰত আজি 7 days চলি আছে আমাৰ কনষ্টেণ্ট 12 দিনীয়া প্ৰগ্ৰাম ফাৰ্ষ্ট ফেজটো। ছেকেণ্ড ফেজত আমি প্ৰতিখন স্কুলত যাম। আমাৰ টোটেল 7,39,107 নাম্বাৰ অফ ষ্টুডেণ্টছ আছে, গোটেইখিনিয়ে পাব আৰু DMIT টেষ্ট। গতিকে এই DMIT টেষ্ট কৰাৰ পিছত এটা ল'ৰা ছোৱালীৰ যিটো ফিংগাৰ প্ৰিণ্টছ হয়, তাৰ মাধ্যমে বাই বাৰ্থ যে কি কোৱালিটি আছে এইটো ধৰা পৰে। কিন্তু কিছুমানে কয় এইটো 100% নহয়, হয় 100% নহয়, কিন্তু 95% আমাৰ যিটো এজন ধৰক কোনোবা ডক্তৰ হ'ব বিচাৰে, কোনোবা ইঞ্জিনিয়াৰ হ'ব বিচাৰে, কোনোবা স্পৰ্টছমেন, কোনোবা পলিটিচিয়ান, কোনোবা মিউজিচিয়ান, ঠিক এইবোৰ কাৰেক্টাৰ DMIT টেষ্ট কৰাৰ পিছত ধৰা পৰে। তো এই ৰিপৰ্টখিনি আমি প্ৰতিখন স্কুলৰ হেডমাষ্টাৰ নাইবা কলেজৰ প্ৰিন্সিপাল বা হায়াৰ ছেকেণ্ডাৰী প্ৰিন্সিপালৰ হাতত আমি জমা দিম, তেওঁলোকে গাৰ্জিয়ানক দিব। কিন্তু আমাৰ ৰিপৰ্টটো কালেকশ্যন কৰোঁতে অকণমান সময় লাগে। তো গতিকে আজি যে BTCত শান্তি প্ৰতিষ্ঠা হৈছে, আমাৰ দুৰ্দৰ্শ উগ্ৰপন্থী এই যে NDABবোৰক বুজাই মেলি আনি আজি যে বড়োলেণ্ডৰ শান্তি প্ৰতিষ্ঠা কৰিছে, কিন্তু এই শান্তি প্ৰতিষ্ঠাত কিছুমানে ক্ৰেডিট ল'ব বিচাৰে যে প্ৰধানমন্ত্ৰীয়ে কৰিছে, গৃহমন্ত্ৰীয়ে কৰিছে। আমি কিন্তু মানি নলওঁ। এই শান্তি প্ৰতিষ্ঠাত তেওঁলোকে সহযোগিতা কৰিছে। শান্তি প্ৰতিষ্ঠাৰ মূল নায়ক মাননীয় প্ৰমোদ বড়দেৱ আৰু আমাৰ BTCৰ 35 লক্ষ জনসাধাৰণ। আৰু এই বড়ো আন্দোলনত যদি অজনজাতীয় মানুহ যদি সমৰ্থন নকৰিলেহেঁতেন আজি বড়োলেণ্ডৰ শান্তি নহ'লহেঁতেন। এই শান্তিৰ পিছত আমি এইবোৰ কামত বিনা দ্বিধাই আমি ওলাব পাৰিছোঁ। আমি গোটেই BTAD একেবাৰে জংঘলতো গুচি গৈছোঁ আৰু দেখা পালোঁ BTADত ইমান ডাঙৰ, আমাক সেইটো কাউন্সিল নালাগিছিল, ৰাজ্যহে লাগিছিল, ফুল ফ্লেজড বড়োলেণ্ডে লাগিছিল। কিন্তু আমি চাই আছোঁ লাহে লাহে এইটো হ'ব, আমি আশা ৰাখিছোঁ। গতিকে ইয়াতে বহুতে বহু ধৰণৰ ৰাজনীতিও কৰিব পাৰে। আমি শিক্ষক হিচাপে আমি কিছুমান বস্তু বেয়া পাওঁ। আমাৰ যি শান্তি প্ৰতিষ্ঠা হৈছে তাতে কোনো জনজাতি অজনজাতি হিন্দু মুছলিম এইবিলাক কৰিব নাপায়, এইটো শান্তি বিঘ্নিত হয়। গতিকে আমাৰ যে শান্তি প্ৰতিষ্ঠা হৈছে BTCত, এইখিনি যাতে কোনো ধৰণৰ অশান্তি নহয়, আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যিমান ডাঙৰ নেতা
ভাৰতবৰ্ষৰ BTCৰ তেওঁলোকক আমি অনুৰোধ কৰিছোঁ যাতে কোনো ধৰণৰ কমিউনিয়েল বক্তব্য নিদিয়ে, সেইখিনি আমি অনুৰোধ কৰিছোঁ। 95% কিন্তু আমাৰ ষ্টুডেণ্টৰ 100% হ'ব, যিহেতু পইচা নালাগে, চবে কৰিব বিচাৰে। হয়তো কিছুমানে আমি যোৱা টেষ্টত আমি দেখিলোঁ যে কিছুমান ধুৰন্ধৰ মানুহ ওলাইছে, গাৰ্জিয়ানৰ পৰা পইচা লৈছে। তো আমাৰতো এইটো বিনা পইচা, কাৰণ এইটো টেষ্ট কৰোঁতে প্ৰায় 5,000-6,000 টকা লগে। মই মানুহজনৰ মান নকওঁ, সেই ধুৰন্ধৰ মানুহতে দুজনমান গাৰ্জিয়ানৰ পৰা এখন ডিষ্ট্ৰিক্ট আছিলে, তাৰপিছত পইচা লৈ আমাৰ পাৰ্টি দি DMIT টেষ্ট কৰাই দিম বুলি কৈছিল। কিন্তু তাৰপিছত আমি খবৰ পাই আমি ডিচিক জনালোঁ, ডিচিয়ে পুলিচৰ দ্বাৰা এৰেষ্ট কৰি লৈছে। গতিকে এইটো সম্পূৰ্ণ বিনামূলীয়া, ইয়াতে কোনোবাই পইচা দিব নালাগে।